হ'বলৈ গৈ আছে ওৰাং জিলাত এখন সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। ফলাফললৈ মাত্ৰ কেইটামান ঘণ্টাহে বাকী আছে আৰু কেইটামান ঘণ্টাৰ পিছতে হ'বলৈ গৈ আছে অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। এইখন খেলৰ টিকটত দি থকা হৈছে ধামাকা অফাৰ। আপুনি দুটা টিকট পাব মাত্ৰ 100 টকাতে আৰু এটা সম্পূৰ্ণ বহি আপুনি পাব মাত্ৰ 550 টকাতে। এইখন খেলত এখন নহয়, দুখন নহয়, 105খনকৈ পুৰস্কাৰ থকা খেল হ'বলৈ গৈ আছে অহাকালি। সময় নাই হাতত, গতিকে পলম নকৰি এতিয়াই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰি লওক। এইবাৰ ওৰাং কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন। এই খেলখনৰ পুৰস্কাৰ হিচাপে আছে 4খনকৈ আল্ট্ৰাবাছ, মহিন্দ্ৰা থাৰ, মহিন্দ্ৰা স্কৰপিঅ, মাৰুতি এল্টো K10, ৰয়েল এনফিল্ড আদিকে ধৰি মুঠ 60খনকৈ পুৰস্কাৰ। লগতে বুক প্ৰাইজ হিচাপে আছে টিভি, ষ্টাৰ স্পৰ্টছ, ৱাশ্বিং মেচিন, ষ্টেণ্ড ফেন আদিকে ধৰি মুঠ 30খনকৈ পুৰস্কাৰ। গতিকে আপুনি যদি এতিয়াও ক্ৰয় কৰা নাই এইখন খেলৰ টিকট, পলম নকৰি এতিয়া স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰি লওক। মনত ৰাখিব অহাকালি খেল।